এতিয়া আমি আছোঁ ইয়াতে গংগা নদীৰ পাৰত মানে ইয়াতে মানে বেলেগ নাই যিমান নদী আছে চব গংগা নদীয়ে ढाई हो गए वरना है गुड मॉर्निंग एंड वेलकम बैक टू माय न्यू ब्लॉग्स तो गाइस इथे जायसो गंगा नदीत गা ধুবা गाइस खूप थोड़ा जाय बोले गंगा नदीत गা ধুলি तो गाइस जाओ गंगा नदीत गা धो और ভিডিও ফাইনালি গাড়ি উঠি ললো তো এটা ডাইরেক্ট গঙ্গা নদী তো गाइस ফাইনালি আই গলো তে গঙ্গা নদী তো এই সাবারে কি থার বসে তো গা ধো না তোর মাঝে লই যাব লাগে गाइस আর মিলা খাই তো kalau kau dia jual gue tak sih, tapi jam tu besok lok. Bicara besok garu. Manu dek sini apa? Manu gongga nanti garu. Finally ayo lo gongga nanti par tu sama bere. Itu pertama ni kapur oleh lak tu iya, kapur oleh ni jam. Saya. ढाई हो गए वरना है गाइस का फाइनली का जो ये फोटो आता कि लोगे लो तो गाइस क्या गाड़ी और ठीक जाए सो अभी गाइस जाए ऋषिकेश अब देर के 10 मिनट जाम गाइस ऋषिकेश तो रिटर्न सारी गाइस फाइनल दैट पार जाम ऋषिकेश तो তাতে রিকোয়েস্ট পাপ সব ছিল গাইস যে কথা গেল তো গাতো ছইল গাইস ফুল রেডি এটা ঋষিকেশ যাবা তো ঋষিকেশ তালা সাল পুরো মারি দিল বিহেড বেজামিনা মন্দির যাবে আরে জয় এখন না অসমৰ মানুহ গম পাব লাগিব গাইস গাইস মোৰ পৰা ওলাই এতিয়া যাই আছো অলপমান মোৰ পৰা কোনে নাই গাইস অলপমান কিবা অলপ খাই ল তো খাই লৈ যাম ঋষিকেশ কেলে গাড়ী চিলি লৈ যাই আছো ঋষিকেশ তো আমাৰ লগত যাই গাইস দাদা বিকিৰা বেগে আছে আমি গাইস পাঁচ জন যাই আছো ফাইনালি ফার্স্ট মন্দির তো পাই গেল সত্যনারায়ণ মন্দির তো 500 বছর পুরানা মন্দির গাইস তো যারা এটা কিনে যাব তো গাইস এটা মন্দির ইংৰাজৰ মডেলৰ সেটা অলপমান সেৱা কৰি ললো এতিয়া আমি আৰু আগত মন্দিৰ আছে তাকে যাম और आयु यहाँ पे दर्शन होगा हिमालय के पत्थर का बर्फ का पत्थर इस पर नवग्रह माला और एक मुखी তো গাইস কি হনুমান মন্দিৰ কাহত কি মানে যাৰ মানে মোবাইল এলাও নাই তো গাইস সেইটো কথা নাপাম মোবাইল ব্যাংক চাই লওক ফাইনালি এবেলো উত্তৰাখণ্ড ৰামঝোলা তো কালি যাবা ছিল তো কালি কিবা কাৰণ আজ হলো তো আজি এলো গাইস তো ভিডিও চাই রাখো তো তাকে গলি যায় আছে কাম তো রামঝোলা বাহ গাইস রাতিবা অলপমান হাসলো তো যা ওটা চলে গেছে What is this? তো গাইস এঙ্গে জায়গা চাইছো তো এই দোকান আছে আর কিছু গাইস চাই রয় দোকান কি কিনলা মই কিনা নাই কিনিমে একদম মই তাহি বলিং দিন মানে কেদাৰনাথ কিনি দেখাম মই চবকে তাৰপিছত কি মজা এটা লোকেশ্যনত আহি পালো তো চাব পাৰে ছাৰ ভাই হেল্ল' হৈ পৰে নেকি क्या बोला तूने কি মজা লাগা আছে গাইস তো গাইস এখানে আছে রামঝোলা তো চাই লওক তো গাইস মজা লাগে আৰু ভাই তো গাইস চাই লওক এখন দলান মানে গাইস খুচে চাকো নাই গাইস তাকে ধরা হয়ে গিয়ে যাওয়ার মত চাহাই লওক লক্ষ্মণঝোলা চাবা আহি আছো তো পয় নাই কমেও আধা ঘণ্টামান কালো तो गाइस चाই লওক दोस्त करिए ना लगছে ए बापा बहुत मैं खुश कलू लक्ष्मण जब बात है पास में इतना दूर है यार लेकिन পৌঁছ नहीं है আসামিস में बोलो भाई মানে সকলে কয় অলপ আগত কিন্তু আমি আহি আছো আধা ঘণ্টাৰ বেছি আহিলো আহিয়ে পোৱা আৰু গাইস জি পাহাৰ উঠলা বাপৰে সেটা এই অসমৰ খুৰা এজনক লগ পালো কি খবৰ ভালে তো গাইস এতে কাম কৰে তো গাইস মই দুখিত কাৰণ ইয়াত লক্ষ্মণঝোলাখন আপোনালোকক মই ভালকৈ দেখাব নোৱাৰিম কাৰণ ইয়াত কাম চলি আছে প্লান চাই আহি কিনে অলপমান কিবা অলপ খাই লওঁ তো এইভাগে গোলা অৰ্ডাৰ দিছোঁ গাইছ বনাই আছে তো খাই লওঁ ৰ'ব গাইছ তো গাইছ এতিয়া বৰফ গোলাটো খাই লওঁ
চাই লগ পাইছোঁ গাইছ চাই লওক তো গাইছে চাব পাৰে পুৰা মজাকৈ তো ফটোটো পুৰা উঠি আহে আৰু মানুহবিলাক তো চাবৰ গাইছ এতিয়া আমি আছোঁ ইয়াতে গংগা নদীৰ পাৰত মানে ইয়াতে মানে বেলেগ নাই যিমান নদী আছে চব গংগা নদীয়ে তো গাইছে তো অলপমান ফটোটো উঠিলোঁ ধৰা আহি পাৰোঁ তো গাইছ ইয়াতে চাই ল'ব পুৰাতে নাও চাও পুৰা চলি যায় মজাকৈ তো এবাৰ বিকিৰে ভ্লগিং কৰি আছে তো গাইজ দেখছি নে পুৰা কি চাইল মানে কি কম আৰু গাইজ একদম মস্ত ডাঙৰ মূৰ্তি এইটো তো গাইজ ভাল লাগে কোনো মানে বুক ফালি দিছিল তো গাইজ কিবা এটা চাই মজা লাগে আৰু গাইজ তো গাইজ এখন হৈছে জাংকি জ্বলা তো চাই লওক গংগা নদীৰ ওপৰত আছে গাইজ গাইজ মন্দিৰৰ পৰা আহি এতিয়া ভোক লাগছি তো অলপমান গাড়ী চাউল খাই লওঁতে 50 প্লেট তো মানে গাইজ দাদা আকৰ্ষণ আছিল চলে উঠিছিল যে সেই বাকী আকৰ্ষণ আছিল তো এতিয়া আহি আছে তো খাই লওঁ তো গাইজ আহি গেল গাড়ী চাউল তো খাই লওঁ খাই লগ পাইছোঁ গাইজ ৰুমত আহি অলপমান ড্ৰেছ হ'লে ফ্ৰেছ হৈ ল'লোঁ অলপ তো গাইজ ঋষিকেশত গ'লোঁ তো লক্ষ্মণ জ্বলা ৰাম জ্বলা এইবিলাক চালোঁ তো আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু গাইজ আজি ভিডিঅ'টো এইখিনি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো প্লিজ কৰি থৈ যাব